নমস্কাৰ বন্ধুসকল, মই যশৱন্ত আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল জেডি অসম। পুনৰবাৰ আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আৰু মই মোৰ আজি এই নতুন ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে কেনেদৰে আমি এটা মোবাইল এপছ ব্যৱহাৰ কৰি কোনো এখন গাড়ী বা মটৰচাইকেলৰ নম্বৰৰ যোগেদি কিদৰে আমি সেই বাইকখন বা সেই গাড়ীখনৰ মালিকৰ নাম আৰু বাইকখনৰ বা গাড়ীখনৰ সবিশেষ জানিব পাৰোঁ। সেই বিষয়ে মই আজি মোৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু লগতে বেল আইকনটো দবাই দিব, যাতে পৰৱৰ্তী সময়ত মই যি ভিডিঅ' বনাম তাৰ নটিফিকেশ্যন পোনে পোনে আপোনালোকলৈ যায় আৰু আপোনালোকে ভিডিঅ'সমূহ উপভোগ কৰিব পাৰে। তেতিয়া বলক দেৰি নকৰোঁ আৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, আপোনালোকে কোনো এখন বাইক বা গাড়ীৰ নম্বৰ ব্যৱহাৰ কৰি কিদৰে সেই বাইকখনৰ মালিক আৰু বাইকখন বা গাড়ীখনৰ সবিশেষ জানিব পাৰিব, তাৰ বিষয়ে আপোনালোকে জানিবৰ কাৰণে আপোনালোকক প্ৰথমতে প্ৰয়োজন হ'ব এটা মোবাইলৰ এণ্ড্ৰইড এপছ। আৰু সেই এপছটো আপোনালোকে মোৰ ইয়াত দেখিছে RTO ভেহিকেল ইনফৰমেশ্যন, এই এপছটো আপোনালোকক লাগিব। মই দেখুৱাই আছোঁ। প্ৰথমতে আপোনালোকক এপছটো যিহেতু মই আগৰ পৰা ইনষ্টল কৰি ৰাখিছোঁ, আপোনালোকে প্লে ষ্ট'ৰত গৈ আপোনালোকে ইনষ্টল কৰি ল'ব পাৰিব, বা মই মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সেই এপছটোৰ লিংকটো দি দিম। কিন্তু প্ৰথমতে মই আপোনালোকক প্ৰমাণ কৰি দেখুৱাইছোঁ কেনেদৰে আমি সত্য নে অসত্য। মই আপোনালোকক এপছটো অন কৰিছোঁ, আপোনালোকে দেখাই চাওক। এপছটো প্লিজ ৱেইট, নেটৱৰ্কৰ সমস্যা হ'ব পাৰে, গতিকে প্লিজ ৱেইট বুলি দেখাই আছে, আপোনালোকে চাই থাকক। পেজটো এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব, আপোনালোকে দেখিছে। ইণ্টাৰফেচটো অহাৰ লগে লগে আপোনালোকে ইয়াতে দেখিছে চাৰ্চ ভেহিকেল ইনফৰমেশ্যন, এনেকুৱা ধৰণৰ আপোনালোকে ইয়াতে আহিব ইনফৰমেশ্যনটো, আৰু ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু ইয়াত ক্লিক কৰক আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ হোৱাৰ পিছত ইয়াত ক্লিক কৰিব। আপোনালোকে এটা নাম্বাৰটো ডাইল কৰিব যিখন গাড়ী বা বাইকৰ আপোনালোকে বিষয়ে জানিব বিচাৰিছে। মই মোৰ নিজৰ বাইকখনৰ বিষয়ে আপোনালোকক দেখাই দিছোঁ, AS03Q4711, এইখন মোৰ বাইকৰ নাম্বাৰ, মই দেখাই দিছোঁ আপোনালোকক। চাই থাকক আপোনালোকে, প্লিজ ৱেইট বুলি দেখাই আছে। ইণ্টাৰফেচটো অহা নাই, মানে কিবা আহিছে নেটৱৰ্কৰ সমস্যাৰ বাবে। যথেষ্ট অসুবিধা হয় এপছবিলাকত কেতিয়াবা কাম কৰিবলৈ। তথাপিও মই আপোনালোকক এপছটো বৰ সুবিধাজনক নহ'লেও আপোনালোকে কিন্তু এপছটোৰ জৰিয়তে কোনো এখন বাইক বা গাড়ীৰ বিষয়ে জনাটো 100% গ্ৰহণযোগ্য। আপোনালোকে দেখিছে প্লেচ ৱেট দেখাই আছে, কিন্তু ইতিমধ্যে আহি গৈছে। আপোনালোকে দেখুৱাই আছোঁ মই ডাটা অফ কৰি দিছোঁ। আপোনালোকে প্লেচ ৱেটটো কাট খাই যাব দিছে নিশ্চয়। আপোনালোকে দেখিলে মই নেটটো কাট খাই দিলোঁ। ইয়াত দেখিছে অনাৰ নেম যশৱন্ত দাস মোৰ, আৰু আপোনালোকে দেখিছে বাজাজ অটো LTD পালচাৰ 150 যোৰহাট আছাম। ৰেজিষ্ট্ৰেশ্যন ডেট 18 নৱেম্বৰ 2014, ফিউল টাইপ পেট্ৰল, এজিকেল ক্লাছ এম চাইকেল, ৰেজিষ্ট্ৰেশ্যন অথৰিটি যোৰহাট আছাম। আৰু বাকীখিনি তলত ডিটেইলছ আছে, গতিকে যিখিনি মই বাইকৰ ৰেজিষ্ট্ৰেশ্যন বা বাইকৰ ইঞ্জিন নাম্বাৰ, চেচিছ নাম্বাৰ সকলোখিনি আপোনালোকে ইয়াত পাই যাব। গতিকে এই ধৰণে আমি এই এপছটো ব্যৱহাৰ কৰি কোনো এখন বাইক বা গাড়ীৰ সবিশেষ আৰু সেই গাড়ী বা বাইকখনৰ মালিকৰ বিষয়ে, মালিকৰ নাম কি, মই আজি আপোনালোকক দেখুৱালোঁ যে এটা মোবাইল এপছ ব্যৱহাৰ কৰি কিদৰে আমি কোনো এখন বাইক বা গাড়ীৰ নম্বৰৰ যোগেদি সেই গাড়ী বা বাইকখনৰ মালিকৰ নাম আৰু বাইক বা গাড়ীখনৰ সবিশেষ জানিব পাৰোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু লগতে কি কম হৈছে গম পাইছে চাগে আপোনালোকে যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু লগতে বেল আইকনটো দবাই দিব। বেল আইকনটো কিয় দবাব সেইটো মই পুনৰবাৰ নকওঁ, কিন্তু আপোনালোকক মই এইখিনিতে এটা কথা কৈ থওঁ যে ছাবস্ক্ৰাইব কৰাৰ বিনিময়ত আপোনালোকে কোনো পইচা দিব নালাগে। ই সম্পূৰ্ণৰূপে বিনামূলীয়া, কাৰণ আপোনালোকে এটা চেনেল ছাবস্ক্ৰাইব কৰাৰ ফলত এজন মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব, আৰু ছাবস্ক্ৰাইবাৰ বঢ়াৰ লগে লগে মোৰ চেনেলটো গ্ৰ' কৰিছে বুলি মই ভাবিম। গতিকে ইয়াৰ কাৰণে আপোনালোকে কেতিয়াও পইচা দিব নালাগে। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থকা তলত দেখাই থকা ৰঙা ৰঙৰ সেই ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে পৰৱৰ্তী সময়ত মই যি ভিডিঅ' বনাম সেইবোৰ আপোনালোকে পোনে পোনে উপভোগ কৰিব পাৰে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।